to my second channel Sneha's vlog আৰু আহি গলো মই এটি অন্য ভিডিঅ'লে অহাকালি আছে বিশ্বকৰ্মা পূজা আপোনালোকে সকলোৱে জানে আৰু সকলোৱে আপোনালোকে ঘৰত পাতিব বিশ্বকৰ্মা পূজা আৰু ময়ো সৰুকৈ পাতিম বিশ্বকৰ্মা পূজা কিন্তু অহাকালি মই আপোনালোকক এটা স্পেচিয়েল বস্তু দেখুৱাম বুলি ভাবিছোঁ আপোনালোকে নিশ্চয় টাইটেল আৰু থাম্বনেইল দেখি চাগে গমেই পাই গৈছে যে মই কি দেখুৱাম বুলি ভাবিছোঁ তথাপিও মই থুলমূলকৈ অকণমান কৈ দিওঁ অহাকালি আছে কাৰোবাৰ হেপী বাৰ্থডে আৰু হেপী বাৰ্থডে চেলিব্ৰেশ্যন কৰিবলৈ মই যাম নাই আজি নকওঁ আজি মই নকওঁ ক'লৈ যাওঁ অহাকালি মই ক'ম হেপী বাৰ্থডে চেলিব্ৰেশ্যন কৰিবলৈ ক'লৈকে যাম আৰু তাতে গৈ বহুত এনজয় কৰিম বহুত মস্তি হ'ব তাতে গৈ আৰু আপোনালোককো মই দেখুৱাই থাকিম তো চাবলৈ আপোনালোকে মোৰ ভিডিঅ'টোৰ লগত গৈ থাকক দেখা পাব অহাকালি আমি কি কৰোঁ কেনেকৈ মস্তি কৰোঁ কি কৰোঁ তেনেহ'লে এতিয়া বহুত ৰাতি হ'ল এতিয়া মই ভাত খাই শুই যাওঁ কাৰণ কিয় অহাকালি ৰাতিপুৱা সোনকালে উঠিব লাগিব সোনকালে উঠি ঘৰৰ কাম কৰিব লাগিব ঘৰৰ কাম কৰি গা পা ধুই পূজা কৰিব লাগিব আৰু তাৰপিছত যাম আমি বাৰ্থডে চেলিব্ৰেশ্যন কৰিবলৈ বেছি দূৰত নহয় ওচৰতে তথাপিও দিয়কচোন তো এতিয়া আপোনালোকেও শুই যাওক আৰু ময়ো শুই যাওঁ তেন্তে লগ পাম অহাকালি ৰাতিপুৱা গুড নাইট হে গাইজ গুড মৰ্ণিং মই ৰাতিপুৱা সোনকালে উঠিলোঁ আৰু উঠি পেলাই কাম বন কৰি গা ধুলোঁ আৰু এতিয়া মোৰ সকলো কাম বন শেষ হ'ল আৰু গা পা ধুই পূজা কৰিলোঁ আৰু আমাৰ গাড়ীখন মানে আমাৰ বাইকখন সেইখনকো পূজা কৰিলোঁ মালা এডাল দিলোঁ তাৰপিছত ফুট এটা দিলোঁ তাৰপিছত চাকি বন্তি লগাই সকলো কাম শেষ কৰি পূজাও শেষ হ'ল সকলো কামো শেষ হৈ গ'ল আপোনালোকক আমাৰ মৰমৰ গাড়ীখন ধোৱা দেখুৱালোঁ আৰু তাৰপিছত অকণমান পূজা পতাও দেখুৱালোঁ মই আপোনালোকক কৈছিলোঁ নহয় যে ময়ো আজি বিশ্বকৰ্মা পূজা সৰুকৈ হ'লেও পাতিম তো মই এনেকৈয়ে পাতি দিলোঁ আজি বিশ্বকৰ্মা পূজা আমাৰ মৰমৰ গাড়ীখনক এনেকৈয়ে মালা চালা দিলোঁ এনেকৈয়ে পূজা কৰিলোঁ আৰু আপোনালোকে কেনে পালে মোৰ পূজা ভাগ চাই আপোনালোকে ক'বচোন বাৰু আৰু ব'লক এতিয়া আগলৈ গৈ থাকোঁ আৰু কি বা দেখুৱাওঁ কি বা আপোনালোকেও দেখিব পায় তো ব'লক হে গাইজ ওলাই মেলি পূৰা একদম কাপোৰ চাপোৰ পিন্ধি ফাট ফিট হৈ পূৰা ৰেডি আৰু এতিয়া খালি যাবলৈ বাকী আছে আৰু এতিয়া যাওঁ ব'লকচোন ফাইনেলি আমি আহি পালোঁ বৰপেটা আৰু ইয়াতে আমি কৰিম এতিয়া বাৰ্থডে চেলিব্ৰেশ্যন আৰু এইফালে একদম আছে একদম বাৰ্থডেৰ কাৰণে পূৰা যা বেলুন চেলুন ফুলাই একদম ৰেডি কৰি আছে আৰু বাকী চাই থাককচোন বাকীবোৰো দেখুৱাই আছোঁ আৰু এইফালে পূৰা একদম খোৱাৰ কাৰণে ব্যৱস্থা পুৰি মিঠাই বাপৰে বহুত কিবা কিবি এইবোৰচোন একদম পূৰা একদম পুৰিয়েই পুৰি বাৰু যি হওক নহওক বাৰু খাব পালেই হ'ল আৰু এতিয়া আৰু আপোনালোকে চাই থাকক মই দেখুৱাই গৈ থাকিম On the beat, yeah. Happy birthday to you. Happy birthday to you. Happy birthday, happy birthday, happy birthday to you. Up with it, girl. Rock with it, girl. Show them it, girl. With the bang bang. Bounce with it, girl. Dance with it, girl. Get with it, girl. With the bang bang. Come on, turn the radio on. It's Friday night and I won't be long. Gotta do my hair, put my makeup on. It's Friday night and I won't be long till I hit the dance floor, hit the dance floor. I got all I need. No, I ain't got that. I ain't got that. I got you, baby. Just you and me. Tonight. Up with it, girl. Rock with it, girl. ফাইনেলি আহি পালোঁ
মই বৰপেটাৰ পৰা ঘৰ আৰু এতিয়া ঘৰলৈ আহি হাত ভৰি ধুই কাপোৰ চাপোৰ সলালোঁ তো অকণ ভাগৰ লাগিছে বহুতখিনি তো অলপ ফ্ৰেছ হৈ ল'লোঁ আৰু তাতে বাৰ্থডেত বহুতখিনি চেলিব্ৰেট কৰিলোঁ আপোনালোককো দেখুৱালোঁ আৰু কিছুমান দেখুওৱা নহ'ল অলপমান মই ব্যস্ত হৈ পৰিলোঁ যাৰ বাবে দেখুওৱা নহ'ল আৰু কিন্তু ভিডিঅ'টো মই কৰিছিলোঁ বিশ্বকৰ্মা পূজাৰ দিনাখনে কিন্তু আপোনালোকক ভিডিঅ'টো মই বিশ্বকৰ্মা পূজাৰ দিনাখনে মই ভিডিঅ'টো আপলোড দিব নোৱাৰিলোঁ আলহী ঘৰত আছিলোঁ যিহেতু অকণ মোৰ প্ৰব্লেমো আছিল তো মই দিব পৰা নাছিলোঁ আৰু ভিডিঅ'টো আপোনালোকক মই পিছত দেখা পাব আপোনালোকে পিছত আপলোড দি দিম আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট বক্সত জনাব আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কিন্তু কৰিব কাৰণ কি মোৰ চেনেলটো একেবাৰে নতুন হয় মই নতুনকৈ আৰম্ভণি কৰিছোঁ আৰু ইয়াতে মোৰ বহুতো কিবা কিবি ভুল হৈ যায় কাৰণ কিয় যিহেতু নাজানো নতুনকৈ খুলিছোঁ তো আপোনালোকৰ সহায়ৰ মোৰ বহুতেই প্ৰয়োজন তো আজিলৈ ব্লগটো সামৰণি মাৰিলোঁ বাই বাই